Hi friends, welcome back to my YouTube channel. আৰু আজি যাম অলপ ফুৰিবলৈ মানে এনেই অলপ আৰু ওচৰত মৰাণ চাইডে এনেই অলপ যাম ওলাই তো বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গাড়ী আহি গ'ল আমাৰ মাজত, এই আমাৰ মাজত নহয় একচুৱেলি ৰাস্তাত আহি গ'ল। এতিয়া আমি গাড়ীত উঠি যাম মৰাণ। পিছপিনে বহি লওঁ যা। লাহে ধীৰে বাইপাছেদি আৰম্ভণিটো মাৰি দিলোঁ আৰু আমাৰ ঘৰৰ ওচৰতে বাইপাছ বনিছে, ঘৰৰ ওচৰতে পূজা চাবলৈ গৈছে মানুহবিলাক। এইবাৰ পূজা কি হ'ল আৰু তাকে আজি কি দেখা যায়। বাপৰে অটো এই মেইন ৰোড একেবাৰে ভিৰ নাই। ৩৭ নং ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ, ভিৰে নাই একো। মই ভাবিছিলোঁ পুৰা ভিৰ মাৰিব। এইখন চাওক অভাৰব্ৰিজ বনি আছে। এই বকোৱা বা আমাৰ গাঁৱৰ বুলি ক'লে ভুল নহয়, জাফৰেজীয়া গাঁও। ব্ৰিজখন বনি আছে চাওক। অপেনিং এইকেইদিনতে হোৱা কথা আছে, কি হয় এতিয়া। হ'লে আৰু আহিব লাগিব এপাক, ঘৰৰ ওচৰতে একেবাৰে। বাপৰে বহুত ডাঙৰ বনাইছে বাপ্পাও। এইখন কি হ'লে, এইখন বেয়া হ'ল। এয়া পূববাণীপুৰ পাই গ'লোহি আহি মেইন ৰোডে। আৰু যাওঁ আৰু ড্ৰাইভাৰে ক'ত নিয়ে হয়নে নহয়। কিন্তু পূববাণীপুৰ ৰোড, আকৌ পূববাণীপুৰেদি বাইপাছ ওলাই গ'লোহি ৰে। বাইপাছ পাই গ'লো। এই জেগাবোৰ চিনাকি এনেকে আৰু। বাৰু যিকি নহওক, গাড়ীখনক কিবা এটা খুৱাই লওঁ অলপ, নহ'লে কিমান যাব হয়নে নহয়। দে গাড়ীয়ে খাই ল'লে কিবা। এতিয়া বলক আগবাঢ়ো, চলো। গাড়ীক খানা নোখোৱালে কেনেকে যাব হয়নে নহয়। সেই মই ধেমালি কৈছো আকৌ দেই, বেয়া নাপাব। পেট্ৰল ভৰাই ললো। এইখন কি হয় অ', এখন ক'ৰ পালোহি। এই বজাৰ যেন লাগিছে, কিবা বজাৰ হয়। হোটেল এই পিছত খাম দেই, এতিয়া চাই লওঁ এবাৰ। ওচৰত পূজা পাতিছে যেন পাইছো দেই, ভিৰ মাৰিছে অলপ। আনকালৰ মানেকত এইটো একোৱেই ভিৰ নহয় হয়নে নহয়। আমি অৱশ্যে এতিয়া গৈ আছো মৰাণ লেঙেৰি। বাইপাছে গৈ আছো। কেনি কি পাইছো মই ধৰিব পৰা নাই বৰ ভালকে, ড্ৰাইভাৰে গম পাইছে আৰু। এইখন দলং উঠি গলো। চেঁচা নৈ, এইখন চেঁচা নৈ হয়। চাওক চেঁচা নৈৰ ওপৰত আছো আমি এতিয়া। বাপৰে বিশ্বাসে নহয় হোৱা। এই বগা স্পীড ব্ৰেকাৰ হয় এইকেইটা। মইতো ৰং কৰা বুলি ভাবিছিলো। বাপৰে ৱাও, আকাশখন চাওক না, কি মজা লাগিছে, চব বিউটিফুল। উফ, আপোনালোকে মোবাইলতহে দেখিছে, মই একদম ৰিয়েল, কি মজা লাগিছে। উফ, কি ফিলিং ইয়াৰ। এইটো মোক কৈছে হেনো এইটো বালিঘাট হয় চাগে, দেখিলে নিশ্চয় গম পাম। হয়, ইয়াত বোলে বালি খন্দা হয়। আমাৰ ঘৰ চৰ বনাই যে বালি নিয়ে, ইয়াত বালি খন্দা হয়। বালি খান্দি ইয়াৰ পৰাই নিয়া হয়। আৰু এখন দলঙৰ ওপৰত আছিলো আমি। এইবিলাক গাড়ী চাড়ী হয় ইয়াত বালিয়ে খান্দে। এখন বাইপাছে দিয়ে যাম আকৌ বাইপাছ ওলাই গলো। আৰু লাহে লাহে আহি আমি যোন ঘৰ মানুহৰ ঘৰলৈ আহি আছিলো, সেই ঘৰ মানুহৰ ঘৰলৈ আমি উপস্থিত হবলৈ আৰু অলপ দূৰ আছে। মাত্ৰ কেইমিটাৰ মান কলেও ভুল নহয় আৰু। চাওক না, জেগাবোৰ বহুত গাঁৱলীয়া, বৰ মজা লাগে আহি। আপোনালোকে যদি গাঁৱত এনেকুৱা যায়, এই ফিলিংটো পাইছে চাগে নিশ্চয়। বাৰু আমি এনেকে পাই গলোহি। কেমেৰা ভাল উঠে যে। তো আহি আমি উপস্থিত হলোহি লেঙেৰি, আৰু পথাৰৰ মাজে মাজে গৈ আছো। চব পিনে চাওক না, পথাৰে পথাৰ অকল।
চাওক 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 মাছ জঁপিয়াইছে ইয়াত চাওক চাওক মাছ দে এইবোৰ জঁপিয়াই চাওক 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 না মই গৰৈ মাছ 3টা পাই গলো বলক আজি আৰু এইকেইটাকে পুৰি খাম তো আজি ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ ইয়াতে সামৰণি মাৰিব ওলাইছোঁ ভাল লাগিলে যদি লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব তো আজিলৈ ইমানে বাই বাই